নমস্কাৰ, মই পৰিস্মিতা কলিতা। জীৱনত আপুনি বা মই বা প্ৰত্যেকজনে এনেকুৱা এটা পৰিস্থিতিৰ হয়তো সন্মুখীন হৈছো, কিছুমান সিদ্ধান্ত ল'বলৈ গৈ আমি থমকি ৰ'বলগীয়া হয় যে আনে কি ক'ব। আনৰ কথা ভাবি হয়তো আমি সেই সিদ্ধান্তটো লোৱাৰ পৰা বিৰত আছো বা সিদ্ধান্তটোৱে আমি সলনি কৰি পেলাইছো। আৰু তেনেকুৱা কিছুমান কথাই পাৰ্থ গোস্বামী দাদা ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে, এবাৰ সুধি চাওঁচোন আহক। আমি জীৱনত বহুত সিদ্ধান্ত ল'বলৈ ভয় কৰোঁ আন 10জনৰ কথা ভাবি। আপোনাৰ ওচৰৰ শইকীয়া আন্তীয়ে নাজানে আপুনি যোৱা 2 মাহৰ পৰা নিশা শুবলৈ কৰা আপ্ৰাণ চেষ্টাৰ কথা। সম্বন্ধীয় মাহীয়ে নাজানে আপোনাৰ ব্ৰেকআপৰ পাছত অফিচলৈ যাওঁতে অভাৰ মেকআপ লগাই যোৱাৰ কথা যাতে ডাৰ্ক চাৰ্কল ধৰা নপৰে। ওচৰৰ মহিলা সন্থাই নাজানে কলেজলৈ ৰিক্সাৰ পৰিৱৰ্তে খোজকাঢ়ি অহা যোৱা কৰাৰ কথা যাতে ভাড়াৰ পইচাকেইটাৰে ৰেলৱেৰ 2খন কিতাপ কিনিব পাৰি। ঘৰত গাখীৰ দিবলৈ অহা ল'ৰাজনে নাজানে সকলোকে সুখী কৰিবলৈ গৈ নিজকে কিমান হেৰুৱাই পেলালে যে হাঁহিবলৈও পাহৰি গ'ল। সম্বন্ধীয় মামাই নাজানে কিমান প্ৰেছাৰ আৰু হতাশাৰ বাবে আপুনি চাকৰিটো এৰিম ভাবিছে। ওচৰৰ গেলামালৰ দোকানীজনে নাজানে নিশা 3 বজাত চিগাৰেটটো জ্বলাই কিমানবাৰ আপুনি নিজৰ মাজতে নিজক বিচাৰিছে। ওচৰৰ মহিলা সমিতিয়ে নাজানে কিমান সাহস গোটাই আপুনি বৈবাহিক সম্পৰ্ক এটা ভাঙিব বিচাৰিছে। আচলতে আজিৰ পৃথিৱীত আমি সকলোৱে সকলোৰে বাবে অচিনাকি। মুখৰ হাঁহি ধৰিব নোৱাৰি তেওঁক কঢ়িয়াই লৈ ফুৰা পৃথিৱীখন, আৰু স্বাভাৱিকতে মানুহক বুজি পোৱাটো যথেষ্ট কঠিন। গতিকে সিদ্ধান্তবোৰ নিজৰ বাবে লওক, কাৰণ একেবাৰে শেষত নিজৰ আপোনকেইজনৰ বাদে ওচৰত কোনো নাথাকে। আৰু কাইলৈ কাৰোবাৰ যে কাৰোবালৈ পলাই গ'লে সমাজে পাহৰি যাব যে আপুনি কিমান কষ্ট কৰি মাৰ কেমোথেৰাপিৰ টকা গোটাইছে, অথবা মাহৰ শেষৰ দিনকেইটা আপুনি কিমান টেনচনত আছে। গতিকে জীৱনটো আপোনাৰ। আনৰ বাবে পাৰফেক্ট হোৱাতকৈ নিজৰ সংগ্ৰামত মন দিয়ক। মানুহে ভগৱান শ্ৰীকৃষ্ণৰো ভুল দেখে, আপুনি বা মই কোন?